দাদাক লগ পালোঁ এইজন নামটো কি দাদা আপোনাক কৈ দিয়ক নামটো কৈ দিয়ক হেল্ল' ফ্ৰেণ্ডছ আজি আমি ক'ত গৈ আছোঁ জানেনে আপোনালোকৰ বাবে এটা নতুন ইউনিক বস্তু দেখুৱাবৰ কাৰণে গৈ আছোঁ যিটো আপোনালোকে মন কৰক সেই যে পাহাৰটো দেখিছে সেই পাহাৰটোলৈ গৈ আছোঁ সেই পাহাৰৰ ওপৰতনো কি বস্তু আছে আপোনালোকে আজি অকণমান তাৰে আভাস দিবৰ কাৰণে গৈ আছোঁ ব'লকচোন চাওঁ তাৰ ওপৰত কি আছে তো ফ্ৰেণ্ডছ আমি এয়া আহি কাৰ্বি আংলঙৰ যি পাহাৰ প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকক দেখুৱাবলৈ আহি আছিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ মোৰ দেখিছে নহয় এই বাইকখনৰ কিবা এটা টেকনিকেল প্ৰব্লেম দেখুৱাই আছে ষ্টাৰ্টটো বন্ধ হৈ গ'ল ষ্টাৰ্ট হোৱা নাই তাৰ বাবে আমি আৰু আগুৱাই যাব পৰা নাই গতিকে আৰু অকণমান সময় আমি ইয়াতে ৱেইট কৰি চাওঁ যদি পাৰোঁ আৰু ইয়াৰ কিছুমান দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ ৰ'ব ফ্ৰেণ্ডছ দেখিছিলে নহয় বাইকখনৰ কি অৱস্থা হৈছিলে তো তাৰ পিছত
এইডোখৰ কি এই জেগা কয় দাদা? এই চিমিলাংচুত আহি এজন আমাৰ দাদাক লগ পালোঁ। এইজন নামটো কি দাদা আপোনাৰ কৈ দিয়ক, নামটো কৈ দিয়ক। অঁ, সেইজনে অকণমান আমাক সহায় কৰি এই বাইকখন প্লাগ শ্লাগ খুলি চাফা চিকুণ কৰি এই দাদাই আমাক ভাল কৰি দিছে। বৰ্তমান বাইকখন ষ্টাৰ্ট হৈছে। তো নেক্সট টাইম যদি আকৌ আহোঁ আপোনালোকক ইয়াৰ কাৰ্বি আংলঙৰ যি প্ৰাকৃতিক সৌন্দৰ্য আছে সেইবিলাক দেখুৱাবলৈ যত্ন কৰিম। তো আজি দুৰ্ভাগ্যবশতঃ বাইকখনে অকণমান খেলি মেলি কৰাৰ কাৰণে আপোনালোকক গোটেইখিনি বস্তু দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে আমি দুখিত। তো আজিলৈ ইমানেই। তো দাদাই বাইকখন অকণমান চলাই চাইছে ঠিক হৈছে নাই, তাৰপিছতহে আমাক ইয়াৰ পৰা যাবলৈ কৈছে। কাৰণ তেওঁলোকৰ ওচৰত থাকোঁতেই বাইকখন তেওঁলোকে অকণমান চলাই কৰি চেক কৰি চাই লৈছে। তাৰপিছত নেক্সট টাইম যদি আকৌ কেতিয়াবা আহোঁ আপোনালোকক এই কাৰ্বি পাহাৰৰ যি প্ৰাকৃতিক সৌন্দৰ্য আছে সেইখিনি দেখুৱাবলৈ আৰু যত্ন কৰিম।